ভাল হ'ব। আপোনাৰ ইমান বছৰৰ অভিজ্ঞতা খুব ভাল হাঁহ পালক খুব ভাল মাছ পালক আৰু তাত চবতকৈ ভাল এক্টৰ কি তুমি লৈছিলা আজি মই লওঁ অ'কে। নমস্কাৰ সোণালী পৰ্দা ৰূপালী মুখত সকলোকে স্বাগতম জনাইছোঁ এয়া সাজু টিভিত আপোনালোকে চাই আছে সোণালী পৰ্দা ৰূপালী মুখ আৰু আজি আমাৰ লগত আছে আমাৰ নৱ মহন্ত বিশিষ্ট অভিনেতা বিভিন্ন চলচ্চিত্ৰ ধাৰাবাহিকত আপোনালোকে দেখিছে আজি নৱদা মোৰ লগত আছে নৱদা কি ক'ব ৰুদ্ৰৰ বিষয়ে মানে এক্সাইটমেণ্টটো খুব বেছি হৈ আছে আৰু ভাল পাব লাগে ৰাইজে খুব ভাল পাব লাগে বুলি এটা বিশ্বাস আৰু আমাৰ সকলোখিনিয়ে খুব সুন্দৰভাৱে কামটো কৰিছে ৰাইজে আঁকোৱালি ল'লে আমি নথৈ আনন্দিত হ'ম আৰু আঁকোৱালি ল'ব বুলি বিশ্বাস। আপোনাৰ চৰিত্ৰটো কেনেকুৱা যদি ক'ব পাৰি কওঁ মানে সৰু এটা ভালেই তাত গুৰুত্ব আছে ৰাইজে চাই লওক তাৰপিছত ক'ব লাগিব নহয় বেয়া কৰিছে নে ভাল কৰিছে হয় নহয় শুভেচ্ছা থাকিল ধন্যবাদৰ কাৰণে কি খবৰ একদম বঢ়িয়া কেনেকুৱা প্ৰিপাৰেশ্যন বহুত ভাল ভয়ো লাগি আছে কিন্তু দেই কালিৰ পৰা একো খাবলৈ পৰা নাই জানানে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অকল দুগিলাচ পানী খাইছোঁ এইখন যেতিয়া ছুপাৰ হিট হৈ যাব তেতিয়া তামাম খালে হ'ল এইখন ছুপাৰ হিট হ'লে আমাৰ ভাল হ'ব ন ৰাজধানীৰ কাৰণে ৰাজধানী নহ'ব আমি একেলগে আছোঁ কেনেকুৱা আশা ৰাইজৰ পৰা আশা বহুত বেছি আশা কাৰণ ৰুদ্ৰলৈ মানুহ আমাৰ ৰাইজেও আচলতে বহুত দিনৰ পৰা বাট চাই আছে আৰু লাষ্টলি আহি পাইছে ৰুদ্ৰ একদম দীঘলীয়া অপেক্ষাৰ পাছত কো-এক্টৰ হিচাপে কেনেকুৱা বহুত ছাপৰ্টিভ মানে ভাবাই নাছিলোঁ যে ৰবিদাৰ লগত কাম কৰি মই ভাবিছিলোঁ আমাৰ কাৰণেতো হলত দেখি থাকোঁ একদম গতিকে সেইটো এটা সঁচাকৈ বহুত মানে মই নিজকে লাকি বুলি ভাবোঁ আৰু খুব ভাল লাগিলে আৰু ৰাইজক আমন্ত্ৰণ জনাইছোঁ চিনেমা হলবোৰলৈ যাতে আহে আৰু ৰুদ্ৰকো আপোনালোকে মৰম আৰু আশীৰ্বাদ দিয়ে এবাৰ ধামাকা হ'ব ৰুদ্ৰ থেংক ইউ বিশাল কেনে কেনেকুৱা অকণমান লাইটটো লৈ লওঁ আৰু ফ্ৰী লাইট এটা আছে অকণমান ইফালে যোৱা একো নাই কণ্টিনিউ চলি থাকিব কেনেকুৱা সাজু মানে কি সাজু আছিলোৱে অকণমান দেৰি হৈছে কিন্তু ভালো লাগিছে ভয় লাগিছে ধেৰ আৰে দুৰুস্তাই অকণমান ভয় লাগিছে অলপ নাৰ্ভাছনেছ এটা থাকিবই বাৰু কিন্তু আশা আমি সকলোৱে 100% আশা কৰি আছোঁ তাকে ৰবিদাৰ লগত কাম কৰি আদিলদাৰ লগত কেনেকুৱা লাগিল কাম কৰি বহুত ভাল মানে আমি প্ৰথমবাৰ কৰিছোঁ ন আদিলদাৰ লগত আৰু ৰবিদাৰটো সদায় পায়ে থাকোঁ ঘৰুৱা একদম টাচ এটা আছে তো ভাল লাগিলে বহুত ভাল আৰু যিটো আমি চিন কৰিলোঁ বা ৰবিদাৰ লগত যিটো চিন আছে চাই মোৰ মতে ভাল পাব অকণমান ভাল হওক এবাৰ ৰুদ্ৰ ধামাকা হ'ব এয়া বিশাল অভিনেতা আছিলে আৰু মোৰ লগত আছে পৰিচালক মই পৰিচালকৰ কথা পাতিম ৰূপক দা এক ছেকেণ্ড এয়া আমাৰ ৰুদ্ৰ চিনেমাৰ পৰিচালক ৰূপক গগৈ ডাঙৰীয়া কেনেকুৱা সাজু সাজু বুলি ক'বলৈ গ'লে আমি আপোনাৰ হাতত আছে এতিয়ালৈকে কালি মানে 27 তাৰিখৰ পৰা ৰাইজৰ মোৰ হাতৰ পৰা গ'ল যিদিনাখন চেঞ্চৰ হৈ গ'ল সেইদিনাখনে মোৰ হাতৰ পৰা গ'ল গতিকে হাতত এতিয়া নাই এতিয়া ৰাইজৰ হাতত ৰাইজে কি কৰে ৰাইজৰ ওপৰত এৰিছোঁ আৰু কেনেকুৱা আশা আপোনাৰ আগৰ কেইখন চিনেমাৰ পিছত এইখন একচুৱেলি আগৰ চিনেমাতকৈ এইখন চিনেমাৰ বাজেটৰ বহুত ডিফাৰেঞ্চ আছে গতিকে আমি বহুত কিবা কিবি কৰিব পাৰিছোঁ গতিকে মই ভাবোঁ যে আমি ৰাইজক সন্তুষ্ট কৰিব পাৰিম আৰু এটা মানে চাই পেলাই এটা বেলেগ ধৰণৰ এটা ইউফৰিয়া এটা এণ্টাৰটেইনমেণ্টৰ ভেলু লৈ ঘৰলৈ উভতি যাব আৰু চিনেমাখন মনত ৰাখিব আৰু বাৰে বাৰে চাবলৈ যাতে মন যায় তেনেকুৱা ধৰণৰ এটা চিনেমা আমি বনাইছোঁ যদি বাৰে বাৰে চাবলৈ মন যায় সেইটোৱে আমি বিচাৰিছোঁ যে ৰাইজৰ কাৰণে এখন হোলচাম এণ্টাৰটেইনমেণ্ট হওক ৰাইজে আঁকোৱালি লওক সেইটোৱে আমাৰ ইচ্ছা আচ্ছা এইখিনিতো বাৰু ৰবিদা আমাৰ আদিলদা আছে এইটো ক'বলগীয়া নাই অডিঅ'ৰ কথা অকণমান কওক মানে বেকগ্ৰাউণ্ডৰ কথা বিশেষকৈ পাঠা নহয় বেছিকৈ এণ্টাৰটেইনাৰ চিনেমাবিলাকত বেকগ্ৰাউণ্ড মিউজিকৰ এটা বিৰাট গুৰুত্বপূৰ্ণ ভূমিকা কাৰণ এইটো এটা টেম্পো এটা এনাৰ্জি এটা ক্ৰিয়েট কৰে আৰু স্পেচিয়েলি একশ্যন থ্ৰিলাৰ হ'লে গতিকে আমি চেন্নাইৰ অনবু চেলভান তেখেত বহুত এক্সপিৰিয়েঞ্চ মিউজিক ডাইৰেক্টৰ হয় আবাস সংগীতো কৰে চিনেমাৰ ডিজাইনো কৰে আহক দাদা আহক থেংক ইউ আহিলে আপুনি আহক ভিতৰলৈ আহক পিকআপ কৰি লওক একো নাই আমাৰ লগত দীপক ৰয় ডাঙৰীয়া আছে একো নাই আগলৈ আহি যাওক একো নাই ইফালে আহি যাওক
এতিয়াও ডেকা আছে আপুনি কিন্তু য়েছ অঁ কি বুলি ভাবিছে এতিয়াও আৰে এতিয়াও ফাইট চিন কৰিব দিলে ৰুদ্ৰ কেনেকুৱা ৰুদ্ৰ উইল ৰোল টুডে য়েছ ময়ো এই ছবিখনৰ এটা পাৰ্ট আজি ৰুদ্ৰই গোজৰণি মাৰিব আজিৰ পিছত ২৬ তাৰিখ ২৭ তাৰিখৰ পৰা গোটেই অসমতে গোজৰণি মাৰিব একদম চুপাৰ হিট মই এটা সৰু কেৰেক্টাৰ কৰিছোঁ কি কেৰেক্টাৰ এটা আচ্ছা আপুনিতো এজন ডাইৰেক্টৰ স্ক্ৰিপ্ট ৰাইটাৰ প্লাছ আপুনি মানে আপোনাৰ ফালৰ পৰা কেনেকুৱা লাগিছে চাই কি মইতো ছবি চোৱাই নাই নহয় ডাবিং চাবিং কৰোঁতে হেল্ল' নাই ছবিৰ যিটো কালাৰ মানে আপুনি কৰি ডাইৰেক্টৰ আপুনি এক্টৰ আৰু ডাইৰেক্টৰ হিচাপে আপোনাৰ কেনেকুৱা লাগিছে যিটো আউটপুট ওলাইছে আমি এই যে কয় নহয় বোলে হিন্দী চিনেমাৰ নিচিনা তামিল চিনেমাৰ নিচিনা তেনেকুৱা কথা নকওঁ মই এখন উন্নত মানৰ অসমীয়া চিনেমাৰ নিচিনা অসমীয়া চিনেমা সেইটো বস্তুৱে মেইন সেইটোৱে মেইন অসমীয়া চিনেমাৰ নিচিনা অসমীয়া গোন্ধ থকা অসমীয়া চিনেমাৰ নিচিনা আমাৰ অডিয়েঞ্চে যিটো বিচাৰে এণ্টাৰটেইনমেণ্ট যি বিচাৰি হিন্দী চিনেমা চাবলৈ যায় বা তামিল চিনেমা চায় বা ইংলিছ চিনেমা চায় গতিকে আমি টেকনিকেলি চাউণ্ড আমাৰ অসমীয়া কলা কুশলী ডাইৰেক্টৰ আৰ্টিষ্ট সকলোবিলাক এতিয়া বহুত ডেভেলপড গতিকে এখন উন্নত মানৰ অসমীয়া চিনেমা ৰাইজে চাবলৈ পাব অসমীয়া চিনেমা গতিকে ৰুদ্ৰৰ কাৰণে সকলোৱে সাজু হৈ যাওক একদম সাজু হৈ থাকক আৰু এটা শ্লোগান মই নিজে বনাইছোঁ দৌৰি দৌৰি যাম ৰুদ্ৰ ২-৩বাৰ কৈ চাম বঢ়িয়া এই আছিল দীপক ৰায় ডাঙৰীয়া আৰু কথা পাতি আছোঁ মই তুৰন্তে মই বেকগ্ৰাউণ্ডত থকা মানুহখিনি ডি অ' পি হওক মিউজিক ডাইৰেক্টৰ হওক আমাৰ চিনেমাৰ এটা পাৰ্ট দেই নৱদাত কথা পাতিলোঁ ল'লোঁ আচ্ছা এতিয়া স্ক্ৰিপ্ট ৰাইটাৰ বেকগ্ৰাউণ্ডৰ অকণমান কৈ দিয়ক কোন আছে মানে কেমেৰামেন ৰাইট আমাৰ এনেই যিটো মানে কলা কুশলী বুলি ক'বলৈ গ'লে তাত আছে আমাৰ কেমেৰামেন হৈছে কেলকাতাৰ মানস গাংগুলী তেখেত ভেৰি এক্সপিৰিয়েঞ্চ কেমেৰামেন আজি বেংগলৰ ষ্টাৰ জিৎ দেৱতৰ চিনেমাৰ মিথুন চক্ৰৱৰ্তী চিনেমাৰ তেখেতে কেমেৰা কৰে আৰু তেখেতসকলৰ লগতে আমি এডিটিঙতো মহম্মদ কালাম তেখেতে বেংগলৰ এতিয়া একশ্যন চিনেমাৰ এটা ওৱান অফ দ্য মানে মষ্ট পপুলাৰ এডিটাৰ তেখেতক লৈছোঁ তাৰপিছত আমি চেন্নাইৰ চাউণ্ড কৰিছোঁ কেলকাতাৰ সৌমিত্ৰই আমাৰ DI কৰিছে চ' এভৰিবডি চিত্ৰনাট্য সংলাপ মই আৰু ৰুদ্ৰজিৎ মজুমদাৰে মিলি কৰিছোঁ আমাক ছুপাৰভাইজ কৰিছে কেতন ভগত বম্বেৰ তেখেতে ষ্টৰী দিগ কি ধৰণে কি ডাইৰেকশ্যনত যাব তেখেতে ছুপাৰভাইজ কৰিছে DOP মানস গাংগুলী অ'কে মই মানে বিশেষকৈ বেকগ্ৰাউণ্ডৰ মানুহখিনি জানিব ভাল লাগে যিবিলাক ইণ্টাৰেষ্টেড মানুহ থাকে সচৰাচৰ পটকৈ পাতা নহয় দেখি থকাখিনি চবেই পাতিয়ে থাকে বাৰু আৰু আমাৰ যিখিনি মানে চিনেমাৰ অসমীয়া গাঁৱৰ মিউজিক সেইখিনিতো চাউথৰ মিউজিক ডাইৰেক্টৰৰ কাৰণে অসুবিধা হ'ব পাৰে সেই ছাপোৰ্টটো দিছে আমাৰ সৌৰভ মহন্তই তেওঁ অসমৰ বহুত এজন অভিজ্ঞ মিউজিক ডাইৰেক্টৰ তেওঁৰ ছাপোৰ্টত আমাৰ ৰম্বু চালভানে তেখেতে গোটেই চিনেমাখনৰ মিউজিকটো কৰিছে থেংক ইউ ৰূপক দা আমি ভাবিছোঁ জয় জয় মই হওক ৰুদ্ৰ আৰু কথা পাতি মানুহ শিল্পী আছে নমস্কাৰ কেনেকুৱা ভাল আপোনাৰ কওক বঢ়িয়া কমেডি তামাম জমনি বস্তু পাতি বনাই থাকা ভগৱানে আশীৰ্বাদ কৰক থেংক ইউ আগবঢ়াই নিয়ক থেংক ইউ মোৰ ল'ৰা চব লৈ আহিছে গোটেই আমাৰ ল'ৰা বঢ়িয়া 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 আচ্ছা কেমেৰা হৈ আছে ৰুদ্ৰৰ কাৰণে কি ক'ব একদম প্ৰথমতে বিলাসী দিনা অসমৰ তৰফৰ পৰা ৰবিদাৰ এই চিনেমাখনক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ একদম ফাটি ফুটি যাব লাগিব আৰু ৰবিদা লাইক এনেকুৱা হয় মানে এজন ব্যক্তি যিজন ব্যক্তিয়ে মানে বহুত দিনৰ মূৰত এখন চিনেমা বনায় এখন চিনেমা একদম ফাটি যায় আৰু চলে আৰু গতিকে এইখন চলিবই ৰঘুপতিৰ পিছত আকৌ ৰঘুপতিৰ পিছত এতিয়া হেৰি আমি বিলাসী দিনা অসমৰ তৰফ আপুনি এটা কথা জানে চাওক এতিয়া বৰ্তমান সময়ত অসমীয়া বোলছবি জগতখন বহুত ওপৰলৈ গৈছেগৈ আৰু তাৰ ক্ষেত্ৰত ৰবিদাহঁতৰ বা তাৰ প্ৰডিউচাৰে হওক বা ডাইৰেক্টৰে হওক তেওঁলোকৰ বিশেষ ধন্যবাদ জনাবই লাগিব ধন্যবাদ জনাব লাগিব তোমাক বিশেষকৈ দৰ্শকক আৰু তোমাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ স্বাস্থ্য পাতি ভাল দেখিছোঁ আগতে সকলো তোমাক খাই বৈ ফেটি লিভাৰ হৈছে নাই হোৱা নহয় নাই ফেটি লিভাৰ নাই হোৱা প্ৰেছাৰ নহ'লে হ'ল প্ৰেছাৰ আৰু চুগাৰ নহ'লেও বঢ়িয়া 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 গতিকে ৰুদ্ৰৰ কাৰণে সকলোৱে সাজু হ'ব লাগে একদম সকলো আৰু ৰবিদাৰ লগত মোৰ পাৰ্চনেলি খুব মানে ভাল এটা সম্পৰ্ক আছে দাদাৰ লগত মই আপোনাৰ বিশেষকৈ ভাল লাগে মই কেইবাখনো চিনেমাত কণ্টিনিউ লগ পাইছোঁ মোৰ আগত 2-3খন চিনেমাতো আপুনি পেমেণ্ট পাইছোঁ আৰু এইটোৱে মোৰ জাতীয় চেতনা মানে কি এইটোৱে জাতিৰ যিটো কাম বা যিটো আগ্ৰহ উৎসাহ সেইটো এটা ডাঙৰ কাম বুলি ভাবোঁ মই অসমীয়া শব্দটো য'ত লুকাই আছে তাত বিলাসী দিনাখন থাকিবই থেংক ইউ এইটোৱে লাগে থেংক ইউ আছিল বিকাশ অসম তেখেতক ধন্যবাদ জনাইছোঁ আৰু ৰাজীৱ
হিমাশ্ৰী আছে, হিমাশ্ৰী হেল্ল', কি খবৰ? বহুত ভাল আপোনাৰ একদম বঢ়িয়া। তুমি লৈছিলা, আজি মই লওঁ। অ'কে কি খবৰ? বহুত বেছি ভাল আচ্ছা, ৰুদ্ৰৰ কাৰণে কেনেকুৱা এক্সপেক্টেশ্যন তোমাৰ? এক্সপেক্টেশ্যনটো বহুত হাই আৰু মানে ৰবি শৰ্মা আছে যিহেতু আৰু চাইছোঁ ট্ৰেইলাৰটো খুব বেছি ভাল লাগি আছে অঁ, ট্ৰেইলাৰটো কিন্তু বহুত ধুনীয়া হৈছে দেই। ট্ৰেইলাৰটো বহুত ভাল হৈছে কিন্তু এতিয়া ছবিখন চালে গম পাম কি হয় তাৰপাছত ৰিভিউটো দিম এতিয়ালৈকে গম পোৱা নাই কি হ'ব চাব লাগিব ন? চাব লাগিব চাই পেলাই মই মানে সেইটোৱে মানে যিটো আশাটো সুধিছোঁ, কি আশা এইটো কলৰ? আশাটোতো বহুত আছে আৰু এতিয়া অসমীয়া ইণ্ডাষ্ট্ৰি খুব বেছি ভাল গতিত গৈ আছে খুব চিনেমা হিট হৈ গৈ আছে মানুহে আঁকোৱালি লৈছে গতিকে মই ভাবোঁ যে ৰুদ্ৰখনো তেনেকুৱা ছুপাৰ হিট হ'ব আৰু হওক ৰাইজে চাবলৈ আহক সেইটোৱে মই আশা ৰাখিছোঁ আমি সকলোৱে সেইটোৱে আশা ৰাখিছোঁ যে ৰুদ্ৰ হিট ছাতি ফুটি যাওক ফাটি ফুটি যাওক ন? থেংক ইউ হিমাশ্ৰী। নমস্কাৰ। এয়া আমাৰ লগত আছে খুব ভাল হাঁহ পালক, খুব ভাল মাছ পালক আৰু তাত চবতকৈ ভাল এক্টৰ। কি কৰিছে ক'ত আছিলোঁ, ক'ত গুচি গ'লো চাওক, ৰচিদি নমাব নোৱাৰে এতিয়া। আচ্ছা, ৰুদ্ৰৰ কথা কওক এতিয়া। চালে গম পাবি। আজি ৰাতিপুৱা লগ পালোঁ, আকৌ লগ পালোঁ ক'ত? হস্পিটেলত। এতিয়া আকৌ চিনেমা হল। কেনেকুৱা আশা ৰুদ্ৰখনৰ পৰা? এতিয়াতো আমিতো জাষ্ট নিজৰ শ্বুটিংটোহে জানো, বাকী কিন্তু নাজানো নহয়। আপোনাৰ কৰি কেনেকুৱা লাগিল? মোৰ পাৰ্টখিনি এইটো সদায় ভাল কৰিব, এইটো ক'ব লগা নাই। আমিতো ভাল কৰোঁ এইবাৰ, গতিকে সুধিব নালাগে। বাকী ৰাইজে ক'ব, ৰাইজে যি আছে আহিছে, ৰাইজে চাওক এতিয়া। ৰাইজে যিটো ক'ব সেই ৰাইজে ইয়াত মেইন, ৰাইজেই ৰজা, ৰাইজে তামাম হৈছে, চলি যাব। ৰবিদা আছে, আদিলদা আছে, আপুনি আছে। নাই, আমি বাৰু বহুত ৰুদ্ৰত মই ক্ষুদ্ৰভাৱে আছোঁ। ৰুদ্ৰ ক্ষুদ্ৰভাৱে ৰাজীৱ দাক আমি দেখা পাম, কিন্তু সেই ক্ষুদ্ৰটোৱে বহুত ডেঞ্জাৰ হ'ব যেন লাগিছে। মই গম পাম বাৰু অলপ পিছতে, অকণমান টাইমে আছে। সহায় নে কন্দুৱাই নে সময় ক'ব নে ৰবিকে কিজানি ঘোচা মাৰি উৰাই দিওঁ। থেংক ইউ ৰাজীৱ দা, আমি আশা কৰিছোঁ চিনেমাখন চাই লৈ লওঁ। ডলাৰ কলৈ পঠিয়াবি এইবিলাক BBC নিউজত যাব, এইবিলাক কলৈ পঠিয়াবি এইবিলাক চব আমেৰিকা যাব। আমাৰ লগত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট অভিনেত্ৰী চেতনা বাইদেউ ডাঙৰীয়া। ৰুদ্ৰখনত কেনেকুৱা আশা ৰাইজৰ পৰা? মই এতিয়া আশা কৰিছোঁ সদায়তো অসমীয়া ছবি চলক। আপোনাৰ লুকটো মই ফেচবুকৰ ফটোত দেখা পাইছোঁ, মানে বহুত দিন পিছত আকৌ এটা বেলেগ এটা লুকত দেখা পাইছোঁ আপোনাক। হায়দৰাবাদতে গতিকে চাব বুলি আশা কৰিছোঁ আৰু গোটেইখিনি ভাল হ'ব। আপোনাৰ ইমান বছৰৰ অভিজ্ঞতা, গতিকে এই যে আকৌ নতুনখিনিৰ লগত বহুতখিনি নতুন এইটো মই সেইটো কাৰণে মই নিজকে সৌভাগ্যৱতী বুলি ক'ম যে মই নতুনখিনিৰ লগতো মই অভিনয় কৰিছোঁ। ভাল লাগিছে। আপুনি ক'ত ডাঙৰ? মইতো চিৰ নতুন। এয়া আছিল চেতনা বাইদেউ। গতিকে আশা কৰিছোঁ আমি চিনেমাখন সকলোৱে আদৰি লওঁ। ভাল হ'ব, ভাল হ'ব। ইমান ভাল একেমুখে ক'ব পাৰোঁ ভাল হ'ব। আমি সেইটোৱে আশা আৰু আজি কৰিছোঁ। মানুহখিনিও আহিছে আৰু প্ৰত্যেকৰ পৰিয়ালবিলাকক দেখুৱাব লাগে এইবিলাক ছবি, সেইটোৱে মই আশা কৰোঁ। থেংক ইউ। এয়া আছিল চেতনা বাইদেউ। এতিয়া কোৱা, পাপাৰ চিনেমা চাব আহি কেনেকুৱা লাগিছে? চাব আহিছোঁ আৰু এতিয়া চাওঁ, ভাল হ'ব যেনটো লাগিছে। ভাল হ'ব যেন লাগিছে। চুলি তুলি দীঘল কৰি পেলাই একদম। আচ্ছা, পাপাই যে চুলি কাটি দিলে কিয়? চুলি কাটি দিলে মানে আমি চুলি দীঘল থাকে কাৰণে বহুত কৈ থাকোঁ যে চুলিটো ইমান দীঘল, আমাতকৈ দীঘল। তো পিছফালে মানে কনফিউজ হৈ যাওঁ, তো সেইকাৰণে মানে আমি ক'লো কাটি দি ফালে গৰম, তাতে ডিফুট থাকে, সেইকাৰণে তুমি হিংসাতে কটাইছা বেছি, দেউতাৰ বেছি চুলি বেছি ধুনীয়া। অলপমান হিংসাটো আছে বাৰু। মই কালাৰ কৰিব লগা হৈছে, দেউতা অৰিজিনেলি এনেকুৱা কালাৰটো অলপমানটো সেয়া হৈ যায়, তো সেইকাৰণে আৰু। পাপাৰ আগতে কি চিনেমা চাইছে? পাপাৰ অহেতুক চাইছিলোঁ, তাৰপিছত এয়া আজি এখন, তাৰপিছত ৰঘুপতিখন চালোঁ, তাৰপিছত আগতেতো খিচিৰি বেছি চলিছিলে আৰু সেয়াই আৰু। আগতে সৰুতে ইমান মনত নাই আৰু খিচিৰি মইহে চাইল্ড কাষ্ট কৰোঁ এতিয়াও, খালি চান্স পোৱা নাই। নেপটিজিম বেছি তাই চান্স পোৱা নাই। চান্স নাই পোৱা সঁচাকৈ।
কোনোবাই যদি চাই এতিয়া আছে দুখৰ মিউজিক লগাই দিম দিয়া কোনোবাই যদি চাই আছে প্লিজ Please. কাষ্ট মি বাকী ভাল লাগে তোমাকো লগ পাই ইমান বছৰৰ পিছত তোমাকো তুমিও চেঞ্জ হৈ যোৱা মানুহজনী সেইকাৰণে মই ধৰিব পাৰোঁ তাইক বাৰু দেখি থাকোঁ মৰা আৰু এটা চাচোন হা ইয়াক মাতিছোঁ অ' মৰা আৰু এটা চাচোন এইটো মোৰ নাতি হয় নেকি নাটক চাটক অঁ দেৱ আমাৰ লগত দেৱ ইহঁতৰ লগত মানে মোতকৈ সৰু এতকৈ ডাঙৰ আচ্ছা অ'কে দেৱ শুভেচ্ছা থাকিল কেনেকুৱা আশা কি মানে মইতো ফুল এক্সাইটেড একদম মানে চব লৈ পেলাই ৰেডি পপকৰ্ণ চপকৰ্ণ লৈ মানে আইতাক মানে বেলেগ ৰোল এটাত চাম আৰু মানে এজ এ এক্টৰ মানে এক্সপ্ল'ৰ কৰিব লাগে মানুহবিলাকক তে চাম অকণমান কেনেকুৱা হয় শুভেচ্ছা থাকিল আইতা মানে বাইদেউৰ কথাটো ক'বই নালাগে আৰু লেজেণ্ড হয় আৰু সেইটোতো আৰু ক'ব লগা নাই মই মানে আইতাই যোনকেইটা মানে ৰোল কৰে ন বহুত বেলেগ বেলেগ কৰে আৰু আইতা সেইকেইটা কেৰেক্টাৰবিলাক চাই পেলাই বিৰাট ভাল লাগে আৰু ইয়াত মানে কোনো ধৰণৰ ডিমত নায়েই ইয়াত কোনো ধৰণৰ ডিমত নাই আৰু হয়তো তোমাতকৈ আমি আৰু বেছিকৈ চাইছোঁ তুমি আমাতকৈ বয়সত সৰু হ'বা বাইদেউক আমি VCDতে হওক চিনেমাতে হওক কদমতলে কৃষ্ণনাথে যিটো চৰিত্ৰ বাইদেৱে কৰিছিল মোৰ গোটেই জীৱনত মনত ৰৈ যোৱা এটা চৰিত্ৰ বাইদেউ মই কেতিয়াও নাপাহৰোঁ মই হলত হুক হুকাই কান্দিছিলোঁ এইটো চাই মানে বাইদেউৰ ল'ৰাটো অকণমান ফিজিকেলি বিশেষভাৱে সক্ষম কাৰণে নামঘৰত নাযায় মানে তাত তেতিয়া কয় আৰু যে ভগৱানৰ তাত আনক ডিষ্টাৰ্ব কৰাতকৈ মই ইয়াৰ পৰাই সেৱা কৰিছোঁ যে মাতৃ এগৰাকী সন্তানৰ কাৰণে ভগৱানকো ত্যাগ কৰিব পাৰে সেইটো বৰ বেলেগ ধৰণৰ অনুভৱ আছিল এইখনত থেংক ইউ পুৰণা ৰোল এটা মোক মনত পেলাই দিলা সেইটো বৰ মানে চব পেথেটিক সেইটো বৰ বেলেগ ধৰণৰ বস্তু সেইটো মই কেতিয়াও মানে মই চিনেমা হলত চাইছিলোঁ চাই মই মোটামুটি সেইটোৱে মোৰ মনত থাকি গ'ল মানে সাজ বহুৱাই গ'ল কদমতলে কৃষ্ণ চিনেমাখনত সেই চিনটো নামঘৰৰ বাহিৰত কৰাটো হয় আপোনাৰ মনত জানে ক'ত কৰিছিল আছে হয় এই তাতে হেৰিটো এই যে কুকুৰ মাৰাৰ ঘৰটো অঁ কুকুৰ মাৰাৰ ঘৰটোত সেইটো বৰ বেলেগ ধৰণৰ চিন এটা মোৰ জীৱনত মানে হয় হয় বাকীতো অজস্ৰ চাইছোঁ সুৰেঞ্জৰৰ পুতেক এইটো যে আৰু এইটো ফ্লেভাৰটো যে লেংগুৱেজটোত দিছিলে আল্টিমেট থেংক ইউ বাইদেউ আমাক ইমান ধুনীয়া ধুনীয়া ছবি উপহাৰ দিয়াৰ কাৰণে আমাৰ ল'ৰালিবোৰ মধুৰ কৰাৰ কাৰণে থেংক ইউ তোমাৰ লগতো মই অভিনয় কৰিছোঁ ময়ো সৌভাগ্যৱতী মোৰ কাম কৰিছোঁ মোৰ লগত কৰিছোঁ সেইটো আমাৰ সৌভাগ্য আপোনাৰ নহয় আপুনি আমাক ব্লেছ কৰক খালি আশীৰ্বাদ কৰক থেংক ইউ বাইদেউ